গাইজ গুড মৰ্নিং সকলোকে। মই এতিয়া গৰু দিব আহিছিলোঁ। এইটো আমাৰ গৰুটো দিলোঁ আৰু ৰাতিপুৱা চাওক মানে বজাৰৰ ফিল্ডখনৰ পৰিৱেশ চবৰে গৰুবিলাক দি গ'ল আৰু মই এতিয়া গৰুটো দি আহিলোঁ। এইটো আমাৰ গৰু আৰু এতিয়া ঘৰত যাম। গৰু থৰু দিয়া হ'ল, এতিয়া ঘৰত যাই চাহ ঠাহ খাম, খাই লৈ পেলাই আৰু স্কুলত যাব লাগিব। আৰু ফিল্ডখনত চাওক, এইটো ফিল্ডত গৰু দেখিলে আৰু এইটো ফিল্ডত চাওক চবে গৰুবিলাক দিলে আৰু আমাৰ এটা পুলিচ বন্ধু আহিছে। আৰু শালিকা দুটা চাওকচোন কি ধুনীয়াকৈ আছে। এইটো হ'ল আমাৰ মন্দিৰ, কালী মন্দিৰ গাঁৱৰে। আৰু শালিকা দুটা দেখিছে। আৰু মোৰ আহি ভাগৰে লাগি গ'ল। আৰু এটা বস্তু চাওকচোন আপোনালোকে, এয়া লব্বাৰ শুকা দি থৈ দিছে, দেখিছেনে কি ধুনীয়াকৈ লাইনকৈ লব্বাৰবিলাক কি ধুনীয়াকৈ শুকা দি থৈছে। এইটো হ'ল লব্বাৰ বাগান। আমাৰ গছত কি ধুনীয়া ফুল হৈছে চাওক, কি ভাল লাগে দেখিছে। এই যে হালধীয়া হালধীয়া ফুল। আৰু এটা ফুল। আৰু আমাৰ ছাগলী। গুডু কি কৰা? আৰু আমাৰ ছোৱালী এতিয়া মানে পুৰা কাম কৰি আছে। আৰু আমাৰ গুডু ৰাতিপুৱা খানা ৰেডি কৰি আছে। কি এতিয়া? ধমকু শাক। ধমকু মানে গমা শাক। আৰু এতিয়া কি লগতে আণ্ডা। অকণ আণ্ডা চাহ খাইছে, এতিয়া আণ্ডা খাব, ধমকু দি ভাত খাব। লাহে কৰি এয়া তাত ৰেডি হৈ গ'ল, এতিয়া ভাত খাব। আজিকালি কিন্তু আমাৰ গুডু অকলে কৰিব পাৰে দেই। ভাত নলা ভাত বাৰা আছে। দেখাই কেনে ওলা, 8টা বাজিল।